নমস্কাৰ যোৱা ৰাতি প্ৰকৃতিৰ এটা বিধ্বংসী ৰূপ যিটো ৰূপৰ ছবি আপোনালোকৰ আগত এনেধৰণেৰে দেখুৱাবলৈ মোৰো মন নাযায় কিন্তু উপায় নাই ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছিলোঁ পিটনিয়াখিনি কি ধুনীয়াকৈ ফুলিছিল কিন্তু এতিয়া ইমানেই ডাঙৰ ডাঙৰ শিল মানে পৰিলে আপোনাৰ বতাহ ধুমুহা শিল বৰষুণ তাৰমানে বতাহ কেনি মাৰিছে ৰাতি গম নোপোৱা এটা অৱস্থা আৰু এনেধৰণেৰেই গোটেই ধ্বংস কৰি থৈ গৈছে আচলতে আমি গাৰ্ডেনিং কৰা সকল লোকে ভালদৰেই জানো কিমান কষ্টৰ মূৰকত আচলতে এনেধৰণেৰে উজ্জীৱিত হৈ পৰে সেউজীয়াখিনি তাৰ পাছত যেতিয়া এনেধৰণৰ এটা ৰূপ হয় আকৌ ইয়াক পুনাই পুজৰাই লৈ আকৌ সুন্দৰ এটা ৰূপলৈ পৰিৱৰ্তিত কৰোঁতে যথেষ্ট সময় লাগে কষ্টও হয় উপায় নাই প্ৰকৃতিৰ ওচৰত আমি সকলোৱেই মূৰ দুৱাইয়ে থাকিব লাগে প্ৰকৃতিক আমি গ্ৰহণ কৰিবই লাগিব বতাহ ধুমুহা শিল বৰষুণ ৰ'দ যি নাহক কিয় আমি সকলোৱে গ্ৰহণ কৰিবই লাগিব এই ফাৰ্ণটো উৰি আহি সেই চোতালৰ মাজত পৰি আছিলে আৰু এই ষ্টেণ্ডডালটো একেবাৰে পৰি মানে হাউলি এজোপা ফুল উঘাল খাই আছিলে আপোনালোকে ফুলবিলাকৰ পাত চাতবোৰ দেখিয়ে হয়তো অনুমান কৰিব পাৰিছে এই কেলেডিয়ামজোপা আচলতে এইবাৰ ঠাণ্ডাৰ দিনতো খুব ধুনীয়া হৈ আছিলে কিন্তু একদম শিল পৰি গোটেই পাত ফালি ইনডোৰ প্লাণ্টছবিলাকৰ যিহেতু পাতবিলাকতেই সৌন্দৰ্য লুকাই থাকে কিন্তু সেই পাততেই শিল পৰি পেলাই মুঠতে পুনাই পুজৰাই লওঁতে বহুত সময় লাগে আৰু বহুত ক্ষতি হৈছে সকলোৰে ক্ষতি হৈছে কাৰোবাৰ টিং উৰুৱাই নিছে কাৰোবাৰ ঘৰ ভাগি গৈছে সকলোৰে সমস্যাবোৰ বেলেগ বেলেগ মই যিহেতু আপোনালোকক ফুলনিখন দেখুৱাই থাকোঁ মোৰ প্লাণ্টছখিনি দেখুৱাই থাকোঁ সেইটো কাৰণে এইখিনিক লৈয়ে মই মোৰ ভিডিঅ'টো আগবঢ়াইছোঁ এনেধৰণৰ ৰূপ এটা আমি যিসকল গাৰ্ডেনাৰ আমি কোনেও নিবিচাৰোঁ ইয়াক আকৌ ঠিক ঠাক কৰি লওঁতে অকণমান সময় লাগে কষ্টও হয় কিন্তু উপায় নাই আমি ঠিক কৰি ল'বই লাগিব এইটো মোৰ গ্ৰীণ হাউচৰ অৱস্থা গ্ৰীণ নেট গোটেই উৰি গৈছে আৰু ইয়াতকৈও ক্ষতি হৈছে বহু লোকৰ মোৰ ইমানখিনিয়ে হৈছিলে এতিয়া কামত লাগি আছোঁ কিন্তু তাৰ মাজত একদম ভাল লগা কথাটো হৈছে মোৰ এই ইম্পেশ্যনখিনি একদম নতুনকৈ এইখিনি মই মানে ৰিষ্টক কৰিছোঁ ডাবল ইম্পেশ্যন আৰু ছিংগল ইম্পেশ্যনো এবাৰ আনিছোঁ ডাবল ইম্পেশ্যনখিনি মই আগতে দেখুৱাই আছিলোঁ যিখিনি সেইখিনি শেষ হৈ গৈছিলে এইখিনি খালি মই গ্ৰীণ হাউচত একদম চাঙৰ তলত ভৰাই দিছিলোঁ যিহেতু ৱেডাৰ ৰিপৰ্ট মতে ৰাতিলৈ বৰষুণ আহিব বুলি গম পাইছিলোঁ আৰু সেইকাৰণে ইম্পেশ্যনখিনি মই এনেধৰণেৰে চাংখনৰ তলত থৈছিলোঁ খুব ধুনীয়া হৈ থাকিলে তাৰ লগতে জবাজোপা যে ইমান ধুনীয়া এটা ৰং আহিছে ইয়াত শিল পৰাই যোৱা হ'লেই পাহিবিলাকৰ অৱস্থা একেবাৰে নাইকিয়া হৈ গ'লহেঁতেন কিন্তু ভাগ্য ভাল এইজোপাও মই খুব ধুনীয়াকৈ এটা জেগাত ৰাখিলোঁ আচলতে বৰষুণ আহিব বুলি উমান পালেই আমি অকণমান সাৱধান হৈয়ে পৰোঁ যিহেতু ফুলখিনিক লৈয়ে আমাৰ সপোন ফুলখিনিক লৈয়ে আমাৰ ব্যস্ততা আৰু আপোনালোকে যদি এই সময়তো এনেধৰণৰ ইম্পেশ্যন ক্ৰয় কৰিবলৈ বিচাৰে খুব ধুনীয়া ডাঙৰ ডাঙৰ আকাৰৰ প্লাণ্ট আহিছে আগৰখিনিতকৈও এতিয়াখিনি আৰু বেছি হেল্ডি এইটো হৈছে একদম ডাঠ ৰঙা ৰঙৰ যিটো সেইটো ইম্পেশ্যন খুব ধুনীয়াকৈ ফুলি আছে গতিকে আপোনালোকে যদি ক্ৰয় কৰিবলৈ বিচাৰে কৰিব পাৰিব আৰু ইম্পেশ্যনৰ এটাই কথা বাৰিষাৰ সময়খিনিত আমি যদি ৰ'দ আৰু বতাহ বৰষুণৰ পৰা বচাই ৰাখোঁ তেতিয়াহ'লে আমি ইয়াক কাটিঙৰ পৰা বহুত পুলি প্ৰস্তুত কৰিব পাৰোঁ এইটো একদম খুব ধুনীয়া এটা পিচ কালাৰ যিটো পিচ কালাৰৰ হয় এতিয়া মাত্ৰ ইহঁতি ফুলিবলৈ আৰম্ভ কৰিছেহে গতিকে আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে এইজোপা চাওক নাই এইজোপা যে ইমান ধুনীয়া লাগিছে দেখিবলৈ ডাঠ কমলা ৰঙৰ তাতে থোপে এনেধৰণেৰে যেতিয়া ফুলি আছে আৰু ই যেতিয়া অকণমান ডাঙৰ টাব এটা পাই যাব তেতিয়াহ'লে আৰু কিমান বেছি ধুনীয়াকৈ ফুলিব ভাবকচোন খুব ধুনীয়া এটা ৰিজনেবল প্ৰাইচত আপোনালোকে মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব একদম খুব মৰম লগা কোমল ৰং আচলতে আৰু এই ৰংবিলাকেই আমাক শান্তি দিয়ে ক'ৰবাত নহয় ক'ৰবাত আমাৰ ভাগৰুৱা দেহাত এটা জিৰণি আনি দিয়ে এই ৰংবোৰেই খুব মৰম লগা ৰং কিছুমান ইম্পেশ্যনৰ আছে আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে নিশ্চয় এই সময়খিনিত কৰিব পাৰিব যিহেতু ইম্পেশ্যনখিনি বতাহ ধুমুহাৰ সময়খিনিতো মই যিমান পাৰোঁ একদম খুব ছেফটিটো ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু সেইকাৰণে ইহঁতি খুব ধুনীয়া হৈ থাকিলে নহ'লেতো এইখিনি অৱস্থা একেবাৰেই বেয়া হৈ গ'লহেঁতেন ইমান প্ৰকাণ্ড শিল বৰষুণৰ পাছতো বতাহ ধুমুহাৰ পাছতো ইম্পেশ্যনখিনি চাওক কিমান ধুনীয়া হৈ আছে
আৰু এনেধৰণৰ ফুলবোৰ সকলোৱে সংগ্ৰহ কৰি ভাল পায়, যিহেতু একদম গোলাপ ফুল পাহৰ নিচিনাই লাগে দেখিবলৈ, সৰু সৰু গোলাপ ফুল। আৰু যিসকল লোকে চিনি নাপায় মোক সুধিছে, বহু লোকে সুধিছে মিনি ৰ'জ নেকি বুলি, কিন্তু মিনি ৰ'জ নহয়, ইম্পেশ্যনেই হয়, কিন্তু ইয়াৰ ফুলৰ যিটো ষ্ট্ৰাকচাৰ সেইটো একদম কোমল গোলাপ ফুল পাহৰ নিচিনাই লাগে। এইটোৰ ৰংটো যে সাংঘাতিক মৰম লগা। আপোনালোকে যিসকলে সংগ্ৰহ কৰিবলৈ বিচাৰিছে মোক একদম লৰালৰিকৈ যোগাযোগ কৰিব, যিহেতু ইম্পেশ্যন বহু লোকে ক্ৰয় কৰি আছে। আপোনালোকে দেখিছে ইয়াৰ আগৰ ষ্টকখিনি মই দেখুৱাই আছিলোঁ, সেইখিনি শেষ হৈ গ'ল। শেষ হৈ যোৱাৰ লগে লগে এইখিনি নিউ ষ্টক, আৰু এইখিনি হৈছে ছিংগল ইম্পেশ্যন। ছিংগল ইম্পেশ্যনৰো বৰ ধুনীয়া ধুনীয়া ৰং আহিছে। ভিডিঅ'টো অকণমান মানে ডাৰ্ক নিচিনা আহিছে, যিহেতু বতৰটো একেবাৰেই বেয়া, একদম আকাশ গোমা হৈ আছে এতিয়াও। তাৰ মাজতে মই আপোনালোকৰ কাৰণে ভিডিঅ'টো আগবঢ়াইছোঁ, যিহেতু এই ফুলখিনি আপোনালোকক দেখুৱাবলৈ বিচাৰি আছিলোঁ, লগতে বাগিচাখনৰ অৱস্থা দেখুৱাবলৈ বিচাৰি আছিলোঁ। খুব ধুনীয়া ধুনীয়া ইম্পেশ্যন বগা আহিছে, বাই কালাৰ আহিছে। বাই কালাৰ যিটো ছিংগল ইম্পেশ্যন সেইটো পাতল গোলপীয়া ৰং আহিছে, তাৰ লগত ৰঙা ডাৰ্ক কমলা ৰঙৰ, আৰু এইবিলাক এতিয়া ফুলিবলৈ আৰম্ভ কৰাৰ সময়। এই সময়খিনিত আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে তেতিয়াহ'লে এইখিনি ফুল সংগ্ৰহ কৰি লওক। খুব ধুনীয়া ধুনীয়া ৰং আৰু বহুত বেছি বেছি ফুলে। আমি যদি এটা মাটিৰ টাবু ৰং কৰি পেলাই বা ৰং নকৰাকৈ হ'লেও যদি ইহঁতক ৰুই থৈ দিওঁ, তেতিয়াহ'লে সঁচাকৈ গোটেই বাগিচাখন অধিক আকৰ্ষণীয় কৰি থাকে। আৰু মই ভাবোঁ এতিয়াতো বৰষুণো লাহেকৈ, ইমান যিহেতু বৰষুণ একেদিন দিয়েই আছে, গতিকে বৰষুণৰ প্ৰকোপটোও লাহেকৈ কমিব বুলি ভাবিছোঁ। গতিকে এইখিনি সময়তে আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে নিশ্চয় কৰি ল'ব পাৰিব। ডাবল ইম্পেশ্যন আৰু ছিংগল ইম্পেশ্যন দুয়োটা ইম্পেশ্যনেই মোৰ ওচৰত আছে। খালি আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে একদম মোক লৰালৰিকৈ যোগাযোগ কৰিব। তাৰ লগতে বিগনীয়া, এই বিগনীয়াটো আচলতে খুব হাৰ্ডি বিগনীয়া হয়। এইটো বিগনীয়া মৰণ নাই, ই নমৰে, খুব ধুনীয়া হৈ থাকে, বছৰে বছৰে ই বাঢ়ি বাঢ়ি গৈয়ে থাকে। ইয়াৰ একদম কমন যিটো প্ৰজাতি, সেই প্ৰজাতিটো আমি সকলোৱে দেখিছোঁ, কিন্তু ইয়াৰ পাতবিলাক হৈছে একদম ডাৰ্ক কফি কালাৰ বুলি যিটো কয়, অকণমান ক'লা নিচিনা দেখিবলৈ, আৰু ইয়াতে এনেকৈ ফুল ফুলে। এতিয়া ইমানটো ছাইজত আছে, এই ছাইজটোতে আপোনালোকে যদি লয় তেতিয়াহ'লে বহুত কম দামত পাব, কিন্তু অকণমান ই ডাঙৰ হৈ যোৱাৰ লগে লগে ইয়াৰ দামটো যথেষ্ট বাঢ়ি যায়। গতিকে যিসকলে এই প্লাণ্টটো সংগ্ৰহ কৰিম বুলি ভাবিছে মোৰ লগত অতি সোনকালে যোগাযোগ কৰিব, যিহেতু ষ্টক একদম লিমিটেড ষ্টকৰ ভিতৰত যিসকলে বিচাৰে আপোনালোকে যোগাযোগ কৰিলে নিশ্চয় সংগ্ৰহ কৰিব পাৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ। পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে।